নতুন দিল্লীয়ে আয়োজন কৰা সৰ্বভাৰতীয় বিজ্ঞানৰ উদ্ভাৱনীমূলক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশেষভাৱে সক্ষম ব্যক্তিৰ কাৰণে হেল্ল গাইজ তো প্ৰথমতে সকলোকে নমস্কাৰ তো আজিৰ এই ভিডিঅ'টো হ'ব এজনী ছোৱালীৰ ওপৰত যিজনী ছোৱালী নেকি ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কিয় ভাইৰেল হৈছে কি এনেকুৱা কাম কৰিছিলে ছোৱালীজনীয়ে যাৰ কাৰণে নেকি ছ'চিয়েল মিডিয়াত ছোৱালীজনী ভাইৰেল হৈ পৰিছে আৰু ছোৱালীজনীৰ নাম কি তো সেই বিষয়ে জানিব পাৰিব এই ভিডিঅ'টোত তো যিজনী ছোৱালী নেকি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সেই ছোৱালীজনীক ৰাষ্ট্ৰপতি পদকৰ ভাৱেও নিৰ্বাচিত কৰিছে তো ছোৱালীজনীয়ে এনেকুৱা কি কাম কৰিছিলে যাৰ ভাৱে নেকি ছোৱালীজনীক ৰাষ্ট্ৰপতি পদকৰ ভাৱে নিৰ্বাচিত কৰিছে তো ভিডিঅ'টো আপোনালোকে চাই থাকক তো গাইজ ছোৱালীজনী আছিলে অসমৰ নাম আছিল ইয়াছমিন আহমেদ বসবাস কৰিছিল শিৱসাগৰত তো গাইজ এইজনী ছোৱালী যিজনী ছোৱালীৰ নাম আছিল নেকি ইয়াছমিন আহমেদ শিৱসাগৰত বসবাস কৰিছিল তো এই ছোৱালীজনী একদম দুখীয়া পৰিয়ালৰ ছোৱালী দেউতা নাই মাকৰ লগত বসবাস কৰে তো এই ছোৱালীজনী বৰ্তমান 12 ক্লাছত পঢ়ি আছে তো 12 ক্লাছত পঢ়ি থকা অৱস্থাত তেওঁ ৰাষ্ট্ৰপতি পদকৰ বাবে নিৰ্বাচিত হৈছে তেওঁ কি এনেকুৱা কাম কৰিছিল যাৰ বাবে নেকি ৰাষ্ট্ৰপতি পদকৰ বাবে নিৰ্বাচিত হৈছে তো গাইজ ছোৱালীজনীয়ে আৱিষ্কাৰ কৰিছিলে এটা হুইল চেয়াৰ আৰু যিটো হুইল চেয়াৰ নেকি খটখটিৰেও বগাই যাব পাৰে তো ছোৱালীজনীৰ মুখৰ বক্তব্য আপোনালোকক অলপ শুনাব বিচাৰিছো নতুন দিল্লীয়ে আয়োজন কৰা সৰ্বভাৰতীয় বিজ্ঞানৰ উদ্ভাৱনীমূলক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশেষভাৱে সক্ষম ব্যক্তিৰ কাৰণে হুইলচেয়াৰৰ দ্বাৰা খটখটিত বগাব পৰাকৈ ইম্প্ৰভাইজ ক্লাইম্বিং হুইলচেয়াৰ আৱিষ্কাৰ কৰি উলিওৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক পাবলৈ সক্ষম হৈছোঁ 2019 চন আছিলে তেতিয়া মই 10ম শ্ৰেণীত পঢ়ি আছিলোঁ লাকুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় স্পাইক বুলি কয় চকাটো সেইডাল স্পাইক আছে স্পাইকত প্লেট আছে তেনেকৈ চকাটো মানে চকীখন ঠেলি দিলে চকাটো ওপৰলৈ উঠি যাব পাৰি তেনেকৈ বিশেষভাৱে সক্ষম ব্যক্তিৰ কাৰণে সুবিধা হ'বৰ বাবে আমি তেনেকুৱাকৈ মানে হুইলচেয়াৰখন আৱিষ্কাৰ কৰি উলিয়াইছোঁ বৰ্তমান হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ পুলিচ বিষয়া হোৱাৰ বিশেষভাৱে এই ক্ষেত্ৰত স্কুলৰ প্ৰতিগৰাকী ছাৰ বাইদেৱে সহায় সহযোগিতা কৰিছিলে আৰু বিশেষকৈ সমীৰণ বৰঠাকুৰ ছাৰ প্ৰাঞ্জল মহন্ত ছাৰ স্কুলৰ প্ৰধান শিক্ষক থানুৰাম ৰাজকৰ ছাৰ তেওঁলোকৰ সহায় সহযোগিতাতে আজি মোৰ প্ৰজেক্ট আইডিয়াটোৱে সৰ্বভাৰতীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছে আৰু অসমৰ ভিতৰতে প্ৰথম স্থান পাবলৈ সক্ষম হৈছে অক্টোবৰৰ 10 তাৰিখে দিব বুলি শুনিছোঁ ৰাষ্ট্ৰপতিয়ে এই পদক প্ৰদান কৰে তো গাইজ ভিডিঅ'টো চাই আপোনালোকে কেনে পাইছে যদি ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক